ঈদৰ পিছতো আমাৰ শ্বপিং শেষ হোৱা নাই, কাৰণ আহিছে বিয়া আৰু মাক বোলে এতিয়া লাগে চিম্পল মেখেলা চাদৰ, সেইকাৰণে গৈ আছোঁ আজি ফেঞ্চিলৈকে। আগতে হেভি ল'লে, এতিয়া লাগে চিম্পল আকৌ। ফাৰ্ষ্ট গৈয়ে আমি গ'লোঁ চিল্কালৰ গলিটোত, মানে মেইন চিল্কালত যোৱা নাই, চিল্কালৰ গলিটোত গ'লোঁ, মানে তাতে বহুত দোকান আছে মানে। তাৰপিছত গৈ পেলাই এখন মানে অকণমান চিনাকি দোকান আছে আগে পিছত লৈ থাকে, তো তাত গ'লোঁ। তাত মানে মাৰ ইমান ভাল নালাগিল, বাৰ ভাল লাগিল, চ' বা ল'লে এযোৰ। তাৰপিছত গ'লোঁ এয়া চিল্কালৰ ফাৰ্ষ্ট ফ্ল'ৰত, তাতে বহুত ভেৰাইটি পায়। কি কয়, ছেকেণ্ড ফ্ল'ৰত হেভি পায়, ফাৰ্ষ্ট ফ্ল'ৰত অকণমান চিম্পল বা এনেকুৱা পায় আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে এইবোৰ। তাৰপিছত গ'লোঁ আমি গোয়েংকালৈকে, মানে দেউতাৰ কাৰণে কাপোৰ ল'ব। ইমান ভিৰ আছিল আজি, ইমান ৰ'দ, কালি বিহু আজি ইমান ভিৰ। বাই দ্য ৱে, হেপী বিহু এভৰিৱান। তাৰপিছত গ'লোঁ আমি এয়া ফেঞ্চিৰ মেইন গলিত, হ'লচেল মাৰ্কেটবোৰ যে থাকে ঘৰৰ কাৰণে বস্তু ল'ব, কাৰ্টেন্স পিল'জ এইবোৰ যে পায়, তো সেইবিলাক লৈ পেলাই আমি আকৌ গ'লোঁ শ্বপাৰ্ছ পইণ্টত খাবৰ কাৰণে, আৰু বাৰ কিবা কামো আছে এইবোৰ কৰি উভতিলোঁ।